চ' গাইজ ফাইনেলি ৰাতিপুৱা শুই উঠিলোঁ আৰু একেলগে সকলোৱে ব্ৰাছটো কৰিলোঁ আৰু আজি দিনটোত কলৈ যাওঁ আৰু বাকীখিনি দৃশ্য দেখুৱাম। ঠিক আছে, ৰাতিপুৱা দৃশ্যখিনি খুবেই সুন্দৰ আৰু ঠিক আছে গাইজ, আমি অলপ ফুৰিবলৈ যাওঁ। ঠিক আছে। 1 hour later. হাই গাইজ, ৱেলকাম টু মাই চেনেল প্ৰাঞ্জল ভ্লগৰ এক অন্য ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই শিৱসাগৰলৈ যাবলগীয়া হ'ব পাৰে, চ' আহিলোঁ। মানে ইমানখিনি দৃশ্য দেখাব নোৱাৰিলোঁ। চ' মোৰ লগৰটোৰ তোমাৰ কি হয়? মামা হয়, মোৰ নিজৰ মামা বিল। আহিছিলোঁ মানে বিলখন আজি চাবলৈ মাতিলে আহিলোঁ। মানে খুবেই সুন্দৰ পৰিৱেশ, চাৰিওফালৰ দৃশ্যখিনি বহুত ভাল আৰু ইয়াৰ মাজতে এজন ভাল ফ্ৰেণ্ড লগ পালে। এইফালে পল্লৱ নাৱত উঠি আছে আৰু গাইজ আৰু যিমানখিনি পাৰোঁ দেখুৱাম। আৰু যোনসকলে বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ কৰি দিয়ক আৰু কমেণ্টত লিখি দিয়ক আৰু ভিডিঅ'বোৰ লাইক কৰক। ইয়াত মানে হাতীৰ মানে বেছি আহে, হাতী বুলি হয়নে পল্লৱ? হাতীৰ সংখ্যাটো বহুত বেছি। ইয়াত হাতী বেছি আহে। এইটো হৈছে তম্বু, কেম্প। তেওঁলোকে মানে ৰাতি হ'লে ইয়াত এনেকৈ থাকে আৰু ইয়াত এনেকৈ থাকে। আজিৰ পৰা বোলে মেচিন দিব ষ্টাৰ্ট কৰিব আৰু মাছ দেখুৱাই দিছোঁ। ইয়াত মাছৰ অভাৱ নাই গাইজ। জাগিৰোড নহয় আৰু এইফালে মাছ দেখিছেই। চ' এনি টাইম আমি ঘৰত থাকিলোঁ মাছ এনি টাইম খাবলৈ পাই থাকোঁ। চ' ভাল লাগে, বহুত ভাল জেগা আহি মজা লাগিছে। ভাল লাগে। এইটো মাছ আৰু বিলৰ পৰা মাছখিনি ধৰি আনি ইয়াত জোখা হয়, মানে বেপাৰী আহে আৰু কিনিবলৈ। এইখন পালা বুলি কয়, সকলোৱে চিনি পায়। আৰু গাইজ ইম্পৰ্টেণ্ট কথাটো এইটোৱে, এজনে নিশ্চয় ক'লে শুনিলে, ইয়াত মানে হাতীৰ সংখ্যাটো বেছি। চ' যেতিয়া মানুহসকলে ইয়াত ৰাতি শুই থাকে, এইফালে আশে পাশে যেতিয়া হাতী ওলাব তেতিয়া তেওঁলোকে এইফালে নাও দেখিছে, নাওলৈ পানীৰ মাজলৈ গুচি যাব যাতে হাতীবোৰ মানে আক্ৰমণ কৰিব নোৱাৰে। চ' খুবেই ভাল প্ৰচেছটো। আৰু গাইজ আমাৰ বিদ্যুতৰ মানে গ্ৰেণ্ড ফাদাৰে ক'লে, চ' মাংস অলপ আছিলে, ভাত খাই যাবলৈ ক'লে বিলত। চ' কি হয় জানো, তেওঁলোকে খাব বোলে আৰু দেখুৱাম আৰু বিলৰ কিছুমান ভাল দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে। A few minutes later. ইয়াত আকৌ চলি থাকিলে মেচিনটো বেয়া হ'লে ক'ব হ'ব। না পাপাৰে এটা মাছ দিছিলে ধৰিছিলে মানে বাহিৰত জেং মাৰি দিলে তাৰপৰা বেলেগৰ মই কৈছিলোঁ দুটা খা ভালকৈ বনোৱা দেই। মাংস বেছি মই খাইছোঁ। এইটো মানে বহুত টেষ্টি হয় মাংসটো। তোমাৰ ভালকৈ হেৰাই যাব। A few minutes later. ত' এতিয়া মানে ভাত খাই হ'ল, মাংস মানে বেয়া দিলোঁ। মাংস মানে আকৌ আপোনালোকে ভাবি নল'ব যে এইটো আমি দি মৰা মাংস বুলি। চ' লোকেল হাঁহ মাৰিছিলে। ইয়াত হাঁহ আছে পিছফালে, পূৰা চৰি থাকে আৰু বিলত। এই বনৰীয়া হাঁহ নহয়, এই ঘৰৰ পৰা আনি পুহিছিলে বোলে। চ' তাৰে 3টা একেলগে মাৰিলে আৰু মানুহ বহুত আছিলে। বিলত মানে ৰখীয়াটো লাগিবতো, সেইকাৰণে মাংসও বেয়া দিলোঁ। আৰু মোৰ লগৰটো সকলোৱে চিনি পায়, মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, বিদ্যুৎ দাস যোনজন, এজন কেলা অকল খাওঁতাত থাকে। মই ক'লোঁ ইয়াত ভাত খাব নালাগে গাইজ, ঘৰত খামগৈ। সি কৈছে নামানে নহয়, খাওঁৱে বোলে ভাত। নাই বিলৰ ভাত বিলৰ ভাত খাই চাব লাগে, বিলৰ ভাত বহুত টেষ্টি হয়, সেইকাৰণে খাই দিলোঁ পুৰা। সি কৈছে বোলে বিলৰ ভাত বোলে খালে টেষ্টি লাগে। হ'ব ঠিক আছে, খাই চাওঁচোন বোলো। সঁচাকৈ ভাল লাগিলে বাৰু। আৰু বিলৰ এইখিনি দৃশ্য নিশ্চয় দেখিলে, খুবেই ভাল সুন্দৰ পৰিৱেশ।
আৰু আমি সকলোৱে ভাত পানী খাই মেলি এইফালে আগলৈ পল্লৱ এইফালে বিদ্যুৎ আহি আছোঁ আৰু মই খোজকাঢ়ি আমি গৈ আছোঁগৈ মানে চ' ঠিক আছে আৰু ইয়াতে মই ৰাখিছোঁ আৰু আগলৈ যদি পাৰোঁ দেখুৱাম ঠিক আছে চ' ফাইনেলি গাইছ আহিলোঁ আৰু মোৰ লগৰটো মানে এইফালে বাইকখন ষ্টাৰ্ট দিলে মেচিনটো দেখাই দিয়া আকৌ মই আৰু এটা বস্তু দেখাব পাহৰিলোঁ আমি তাত যোৱাৰ উদ্দেশ্য এটা আছিলে যে আজিৰ পৰা পানী সিঁচিব বিলত মেচিন এয়া দেখা পাইছে চ' গাইছ ঠিক আছে আমি আগবাঢ়োঁ এই মাজত নল'বা তাৰ জেগা নহ'ব এই চাইডলৈ লোৱা কেলা হ'ব হৈছে না জেগা জেগা হৈছেনে আঞ্জাটো পিটিকা হৈ যাব ঠিক আছে আমি অলপ আগবাঢ়ি লওঁ আৰু দেই A few minutes later. So guys, বিদ্যুৎ বেয়া পানী গৈছে চকমানো ওলাই গৈছেগৈ যিভাগে ফালি আছে চকমানি ওলাই গৈছেগৈ একদম ৰ'ব পৰা নাই বহুত ভাল লাগিলে নাই চ' গাইছ ঠিক আছে আমি অলপ আগবাঢ়ি লওঁ A few minutes later. সেইজন দেখা পাইছে গাইছ চাওঁ ইমান পিক আপ কিহৰ চাওঁ চাওঁ দেখুৱাই দিছে চ' গাইছ ফাইনেলি মানে আহি পালোগৈ আৰু দেখা পালে ইমান স্পীডত মানে বাইক চলাই আহিছিলে মোৰ মানে চকু পানী ওলাই গৈছিলে চ' দেখাইছোঁ চ' গাইছ ঠিক আছে মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু ঠিক আছে